हेलो एंड वेलकम बैक टू माय मिनी ब्लॉग আপোনাক সকলোকে মই নেটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' দিয়া নাই শৰ্টছবিলাক বহুত দিন দিব পৰা নাই বিশেষকৈ মোৰ গাটো ভাল নাই কিন্তু এতিয়া ভাবিছোঁ যে ৰেগুলাৰ আকৌ ভিডিঅ'বিলাক ষ্টাৰ্ট কৰোঁ যিহেতু আৰু খুব ভাল লাগে যেতিয়া এটা খুব ভাল দিনৰ পৰা আৰম্ভ কৰোঁ যিহেতু দেওবাৰ আৰু মই গীৰ্জাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আজিও আমাৰ পালক চাই খুব সুন্দৰ বাক্যৰে আমাক উৎসাহিত কৰিলে শুনি খুব ভাল লাগিলে যদি আপোনালোকক লাগে ভইচটো মই দি দিম আৰু পাছত কি হয় তাৰপিছতে ইউথ ছাৰ্ভিচ থাকে আৰু মোৰ আজি এটা শাস্ত্ৰাংগ পঢ়িবলগীয়া আছিলে বাইবেলৰ পৰা খুব দীঘলীয়া আছিলে হ'লেও পঢ়ি ভাল লাগিলে কাৰণ কেৱল মোকে দিয়া নাছিলে আমাক সকলোকে ভগাই দিয়া আছিলে আৰু যিহেতু মোক কিবা দায়িত্ব দিয়ে মই সেই দায়িত্ব সম্পূৰ্ণভাৱে পালন কৰিবলৈ খুব ভাল পাওঁ বিশেষকৈ যেতিয়া গীৰ্জাৰ কামবিলাক হয় সেই কামবিলাকত মই আগভাগ ল'বলৈ ভাল পাওঁ আৰু দায়িত্ববিলাক ল'লেও মানে সেই কামবিলাক সম্পূৰ্ণ কৰিবলৈ ভাল পাওঁ কেৱল মই নহয় আমাৰ যিমান ইউথ আছে সকলোৱে কামবিলাক ভাল পায় আৰু আজিকালি খুব ভাল লাগে যেতিয়া গীৰ্জা শেষ কৰি পিনে আমাক চাহৰ ব্যৱস্থা থাকে আজিকালি আমি ইউথ কৰি সদায় চাহ পাওঁ কিন্তু গধূলি আকৌ টিউশ্যন পৰা গ'লোঁ পঢ়াবলগীয়া আছিলে তেন্তে আজিলৈ মই আকৌ লগ পাম বাই